সো আমি আহি উপস্থিত হৈছোঁ নেৰিছ প্ৰাংগণ আৰু ইয়াতে লিখাই আছে যিখন আৰু আমি যিখনতে আহিছোঁ বৰ্তমান তাৰ পৰা আহি বেলেগ এটা ব্লক পাইছোঁ ইয়াতে হ'ব চাগে সো যিখন মেইন গেট সেইখিনিত নহয় আমি বেলেগ এটা ঠাইত আহিছোঁ ইয়াতে হ'ব CSE ডিপাৰ্টমেণ্ট ডিগ্ৰী ব্লক আৰু ইয়াতে হ'ব গৈ আছোঁ চাৰিওফালে যিখন লিখাই আছে গৌৰৱ এক্সপিৰিয়েঞ্চটো অলপ ঠিকে আছে চাওঁ বাৰু CSE ডিপাৰ্টমেণ্ট বিচাৰি পিছত তালৈকে যাওঁ তাৰপিছত আৰু চাৰিওফালে যিখনৰ পোষ্টাৰ দিয়াই আছে এনেকৈ ইয়াতে হ'ব হেল্ল' এণ্ড ৱেলকাম এভৰিৱান টু মাই ইউটিউব চেনেল আজি তৃতীয়টো দিন আমাৰ ইয়াতে আৰু আজিৰ পৰা আমাৰ কনফাৰেঞ্চ আৰম্ভ হ'ব অৰুণাচল প্ৰদেশত আছোঁ আৰু গোটেই ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেখাই যাওঁ আজি কি দেখাব পাৰোঁ ব'লক চ' গাইজ আহিলোঁ আৰু ৱেলকাম কিটটো পাই গ'লোঁ এখন দিছে ID আৰু ইয়াতে আমাক ব্ৰেকফাষ্ট দি আছে আৰু এইটো কেম্পাছ লাইনত আছোঁ ব্ৰেকফাষ্টৰ কাৰণে চ' ব্ৰেকফাষ্ট পাই গ'লোঁ আৰু গাইজ মই এটা বস্তু দেখুওৱা নাই আমাক বেগ দিলে এইমাত্ৰ ৰেজিষ্ট্ৰেশ্যনত লৈ দুটা গৌৰৱ আৰু মোৰ এইটো হ'ল কেম্পাছ আকৌ এবাৰ দেখাই দিছোঁ আৰু এইফালে বেলকনিত আমাৰ চলি আছে ব্ৰেকফাষ্ট চ' আমাৰ ইয়াতে আছিল এটা ছেশ্যন ব্ৰেক হ'ল এতিয়া টি ব্ৰেক আৰু এইফালে নজাৰাটো চাওঁ ৰ'ব কি আছে ইয়াতে এইখন ইয়াতে আমাৰ লাঞ্চ এইবিলাক দিব লাঞ্চটো ইয়াতে নিদিয়ে লাঞ্চটো হলত হ'ব বাকী ব্ৰেকফাষ্ট আৰু লাঞ্চটো দিব ব্ৰেকফাষ্ট এণ্ড লাঞ্চ দিব আৰু ডিনাৰটো বেলেগত হ'ব আৰু টিও দিব গাইজ চাহ খাই ল'লোঁ আৰু বৰ্তমান আহিছোঁ বেলেগ এটা ছেমিনাৰ ৰুমত আৰু কালি মই যিটো মোৰ প্ৰেজেণ্টেশ্যন এইটো ৰুমতে দিব লাগিব ইয়াতে আছে চিডিউল মতে ৰুমটো এবাৰ দেখাই দিছোঁ খালী হৈ আছে কাৰণ চব টি খাব গৈছে মানে আহিব আধা ঘণ্টাৰ ব্ৰেক চ' তাৰ পৰা ওলাই লাঞ্চ দিছে আমি লাঞ্চ কৰি আছোঁ এইখন প্লেট মোৰ চ' গাইজ ভাত খাই ল'লোঁ ভাত মানে চ' গৌৰৱৰ লাঞ্চটো কেনেকুৱা লাগিল ৰিভিউটো লওঁ কেনেকুৱা লাগিল ভাল লাগিছে মোৰো ভাল লাগিছে দিছে বহুত কিবা কিবি ৰুটি ভাত তাৰপিছত বেছি মছলা পাতি দিয়া নাই আৰু পনীৰ মাছৰ আঞ্জা আৰু পাপৰ মিক্স ভেজ এইখিনি বস্তু দিছে ভালেই লাগিছে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ লাহেকৈ শেষ কৰি মই দুটামান ক্লিপ দেখাই ত' আমাৰ এইটো বিল্ডিঙত থকা প্ৰগ্ৰেমখিনি হৈ গ'ল এতিয়া নেক্সট আছে যিখনৰ ইনগ্ৰেশ্যন এইটোত হ'ব চিলভাৰ জুবলি হল চ' এইটো বিল্ডিঙৰ পৰা ওলাই আহিলোঁ আৰু ইয়াৰ পৰা আমাক বাছেদি চিলভাৰ জুবলি হললৈ লৈ যাব তাতে হ'ব যিখনৰ ইনগ্ৰেশ্যনটো এতিয়া বৰ্তমান 3:45 বৰ্তমান টাইম হৈছে 3:09 ধুনীয়া ৱেডাৰ বঢ়িয়া লাগিছে বতৰটো চাই চ' গাইজ হলটো পাই গ'লোঁ চিলভাৰ জুবলি হল এইটোৱে হল গাইজ হলটোত আহি বহি লৈছোঁ 3:45 আৰম্ভ হ'ব ইনগ্ৰেশ্যনটো যিখনৰ চ' গৌৰৱ অৰুণাচল প্ৰদেশৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা ভেৰি এক্সপেঞ্চিভ মানে গাড়ী চাড়ীৰ দাম অলপ বেছি লয় মানে ষ্টেচনৰ পৰা আমি আহিছিলোঁ হোটেললৈ 6 কিলোমিটাৰ 700 ৰুপিজ লৈছে আৰু পাহাৰো নহয় চিধা ৰাস্তা সমতল ৰাস্তা আৰু সেইটো ৰেটে আমি সুধিছোঁ চবতে হোটেল হওক বা আমাৰ ইনষ্টিটিউটত সুধিছোঁ সেইটো ৰেটেই হয় ইয়াতে তাৰ তলত নাহে Thank you for all your support and kindly accept this as a token of respect and appreciation from the organizing committee. Thank you, sir. Margaret ma'am, the former head of the department, CSE, to felicitate Dr. চ' যিখন ইনগ্ৰেশ্যন হৈ গ'ল বৰ্তমান টি দিছে আৰু পেকেট লাঞ্চ দিছে ইয়াতে বহি চবে খাই আছে ভিতৰতো জেগা আছে গাইজ ৱেডাৰটো চাব পাৰে
এইটো অলপ বেলেগ ধৰণৰ ৱেডাৰ দেখিছোঁ। পাহাৰৰ মাজত কুঁৱলীৰ দৰে। মেঘ নেকি? কি বুলি ভাবা তুমি? কোৱা। মেঘ ইমান তলত। চ' গাইছ চাহ খাই ওলালোঁ আৰু অহাকালি মানে আজি ৰাতি ডিনাৰ আছে, কিন্তু ডিনাৰ নকৰোঁ বুলি ভাবিছোঁ। ইয়াতে ট্ৰেন্সপৰ্টৰো অলপ প্ৰব্লেম। ৰাতি আৰু যাব ঘৰত টেম্পো নাপাম আৰু সেইকাৰণে ডিনাৰটো নকৰোঁ, হোটেলতে কিবা এটা খাই ল'ম। আৰু কালি আছে মোৰ প্ৰেজেণ্টেশ্যন, উইচ মি লাক। চ' আৰু পৰহি ইয়াৰ আছে, ইয়াকো উইচ মি লাক। চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কালি পৰহি নবনাওঁ আৰু, গতিকে য'ত আৰম্ভ মাজতে কিছু ক্লিপ মই বনাই থৈ দিছোঁ এণ্ডিঙৰ, গতিকে তালৈকে বলক আকৌ। এইটো হ'ল ইয়াৰ এডমিনিষ্ট্ৰেটিভ ব্লক। চ' গাইজ আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব, ভাল থটছবোৰ কমেণ্ট কৰি জনাব। আৰু পিছফালে পাহাৰ ধুনীয়া পৰিৱেশ ক'ৰবাই দেখাব গ'লে মেঘ লাগি থাকে একদম পাহাৰত, ভাল লাগে চাই, পৰিৱেশটো ধুনীয়া। আৰু এইখন মেইন নেৰিষ্টতে নহয়, নেৰিষ্টৰ পৰা অলপ আগুৱাই ডিগ্ৰী ব্লক বুলি কয়। কম্পিউটাৰ ছায়েঞ্চ ডিপাৰ্টমেণ্টটো ইয়াত বেলেগকৈ আছে, ডিগ্ৰী ব্লকটো বেলেগকৈ আছে, কম্পিউটাৰ ছায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং। এয়া গৌৰৱ মানে ই অলপ কি হৈ আছে, ফ্ৰাষ্ট্ৰেটেড হৈছে বোলে মিটিং শুনি। কি কওঁ, মিটিং শুনিব নোৱাৰে বোলে, টোপনি লাগিছে বোলে। গতিকে কালি মোৰ প্ৰেজেণ্টেশ্যন আছে, সদায় বনাই নাথাকোঁ, ভিডিঅ' আজিয়ে বনাইছোঁ, কালি পৰহি নবনাওঁ। আজি আমাৰ ফাৰ্ষ্ট ষ্টাৰ্ট হ'ল যিকণ, আৰু ভিডিঅ'টো শেষ কৰিছোঁ ইয়াতে। গতিকে যদি ভাল পালে লাইক শ্বেয়াৰ কৰিব, আৰু ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।